ৰ'ব আপুনি জেনেৰেল কেটেগৰীত পৰে নেকি? আপুনি যদি জেনেৰেল কেটেগৰীত পৰে তেনেহ'লে আপোনাৰ বাবে আহি আছে মহাবিপদ। কিয় কৈছোঁ শুনক। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা বিশেষকৈ দুটা ৰুল বা নিয়ম আনিছে, যাৰ ফলত জেনেৰেল কেটেগৰীৰ যিখিনি পৰে তেওঁলোক মহাবিপদত পৰিব। ফাৰ্ষ্টটো আনিছে ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ ওপৰত আৰু ছেকেণ্ডতে আনিলেই UGC বিল। ৰিজাৰ্ভেশ্যন ছিষ্টেমটোত এনেকুৱা হয়, যি কাষ্টৰে নহওক যাৰ নম্বৰ বেছি তেওঁৱেই হৈ পৰিব জেনেৰেল কেটেগৰী। আৰু দ্বিতীয়তে হৈছে UGC বিল 2026 আৰু এই বিলখন কলেজ বা ইউনিভাৰ্চিটিৰ জাতিভেদৰ ওপৰত অনা হৈছিল যদিও যিখিনি জেনেৰেল কেটেগৰী বিলং কৰে তেওঁলোকৰ ওপৰত যদি কোনোবাই অপব্যৱহাৰ কৰি এই বিলখন ছাপি দিয়ে তেওঁলোকৰ জীৱন বৰবাদ হৈ 10 বছৰ ধৰি তেওঁলোক জেলত থাকিব পাৰে। এনেকুৱা ধৰণৰ বিপদ আনিব পাৰে এই বিলখনে। আৰু গোটেই এই দুয়োটা কথাকে ধৰি মই এটা লং ভিডিঅ' ডিটেইলছত বনাইছোঁ, যিটোত সম্পূৰ্ণ কথাবোৰ দিয়া হৈছে আৰু সম্পূৰ্ণ কথাবোৰ ধুনীয়াকৈ দিয়া হৈছে মোৰ ইউটিউব চেনেল অসমীয়া টুমনজিতত। আৰু আপোনালোকে যাই তাতে চাব পাৰে। ধুনীয়াকৈ সুন্দৰভাৱে মই সেই ভিডিঅ'টোত উপস্থাপন কৰিছোঁ গোটেইখিনি কথা। আপোনালোকে যাই চাব পাৰে। ধন্যবাদ। জয় আই অসম।